Guys, welcome back to my YouTube channel. Yes, I'm vlog 2 vlog itu হয় তো আগৰ ব্লগটো আছিল পাৰ্ট 1 উৰুকা নিশা তো দিনৰ পাৰ্ট মানে কিবাখিনি ভিডিওটো চাও তো ৰাতি আপুনি এটা যাম তো ব্লগ কি কৰো কি নকৰো সকলো আপোনালোকক দেখাম তো ব্লগ ভিডিওটো আৰম্ভ কৰো গাইস এটা সাইকেলখন লৈ যাম সাইকেলখন লৈ কিনে ব্লগ গাইস ফাইনালি আহি পালো ভেলাঘৰত তো চাওক ভেলাঘৰৰ ৰাতিৰ পৰিৱেশ চাওক ভেলাঘৰ পুৰা জিলিকি আছে একদম আৰু ইফালে পুৰা ডিস্কো লাইট এইফালে বক্স বজি আছে আৰু এইফালে খানাৰ যোগাৰ কৰি আছে তো আৰু এইফালে সব মানুহ বহি আছে মানে এইখিনি জায়গাতে নাচা হ'ব পিছত আপোনালোকে চাই থাকিব চাওক এইফালে গান বজি আছে আৰু এইফালে আমাৰ খানাৰ যোগাৰ হৈ গৈছে এয়া হাঁহ আনি মুঠত সব যোগাৰ হৈ গ'ল আৰু চাওক এয়া গাইছ পিঁয়াজ কিবা কি আনিলে তো চাওক গাইছ কিমান কি বজাৰ চজাৰ কৰি আনিলে সব এতিয়া মাত্ৰ বাছ বনাব লাহে লাহে সব যোগাৰখিনি হৈ আছে আৰু আজি মই মানে হেডফোনডাল লৈ আহিলোঁ এয়া ভইচটো ৰেকৰ্ড কৰিবলৈ কাৰণ কিবা গান বজি আছে যিহেতু মানে কথাবিলাক শুনা নাপায় তো সেইকাৰণে আজি কিবা লৈ আনিলোঁ আৰু চিন্তামণি অলপ সুধো যে আজি খানাটোৰ বিষয়ে তো তই কৈ দিয়ে যে খানাটো কেনেকুৱা হ'ব মজা একদম মজা তাতে আমাৰ মানুহে ৰাজুদাই বনাব কালি বনাইছিল বিৰিয়ানী কি মজা লাগছে না এইফালে গান বজি আছে আৰু ইহঁতে লাইনৰ ব্যৱস্থা কৰি আছে লাইট লগাই আছো অলপ লাইট লোৱাৰ পিছত পুৰা ধুনীয়াকৈ দেখাম একদম মানে গাই আজি মেজিটোৰ ভিতৰত যিহেতু মেজিটোৰ ভিতৰত চাওক কিমান অন্ধকাৰ হৈ আছে তো আজি মানে এটা লাইটৰ ব্যৱস্থা কৰি আছে তো আপোনালোকে লাইটটো জ্বলাৰ পিছত আপোনালোকক দেখাই আছো মেজিটো কি মজা লগা হ'ব গাইস এটা মানে যেটা বহুত এটা হালি আছে ওপেন কেমেৰাটো ক'ব নোৱাৰি একটু জিয়ানা বুলি ক'ব লাগিব এই নাযায় বান্ধা আছে এই হা নাযাবি দে তই থাক তুই যে খাব লাগব আমার ভেলাঘৰত কি বঢ়িয়া লাইট জ্বলি গ'ল আজি মানে ভেলাঘৰৰ মেজিটোৰ ভিতৰত চাওক গাইছ কি মজা লাইট এইটো লাইট এই লাইটটোৰ পৰাই চবফালে পাৱাৰ হৈ আছে চাওক গাইছ মেজিটো আজি কি মজা লাগছে আজি আপোনালোকে অলপমান কেনেকৈ কি কৰোঁ এইবিলাক চিনেমেটিক চিন নাখাই ভাতে পানী হলুনো মই চেৰেলা নধৰে টোপনি হলুনো প্ৰেম পগলা নাখাই ভাতে পানী হলুনো মই চেৰেলা নধৰে আমি জুই পোৱাৰ কাৰণে যোগাৰ কৰি দিলোঁ কংকন দা উৎপল দা মই এনেকৈ তিনিজনে লাগি কিনে এই বস্তুটো যোগাৰ কৰি দিলোঁ গাইছ আনি আছে মই বোলে হেনো চাওক ভাত হ'ল চবে ভাত খাব বহি গ'ল এতিয়া কেইটা বাজিল 11:40 37 11:40 ভাত খাবলৈ বহিছোঁ তো ময়ো বহিলোঁ এতিয়া গাইছ আমি
নুচুৰ নকৰে বোলে যি খানাটোত মানে দুবিধ মাংস আছে তো কি মাংস আছে আপোনাৰ লগত দেখাই আছোঁ এতিয়া বহুত হাল্লা হৈ আছে গাইছ আমাৰ ভাত খোৱা লাইনটো এইখিনিৰ পৰা লাইন হৈছে গাইছ এনেকৈ যাইছে এইখিনিলৈকে আছে গাইছ আজি দুটা মাংস এইটো হৈছে হাঁহৰ মাংস আৰু এইটো হৈছে খাচী দুটা মাংস এয়া আৰু ভাত বাছ মাংস আৰু ভাত এতিয়া খাই কেনে কৈ আছোঁ ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ খালোঁ মই কিন্তু ইমান খাব নোৱাৰিলোঁ তো কেইটুকুৰা মাংস মই লৈ ল'লোঁ আৰু এতিয়া খাই আছে খাই লৈ আছোঁ চাওক তো তাম লৈছা নেকি মাংস নিজে চাব লৈ লৈছোঁ ভাই কেনে লাগিছে ক মজা একদম মানে খাইটো হাতটো একদম মানে পুৰা মজা হৈছে মোৰো মানে পুৰা মজা লাগিছে কিন্তু এতিয়া খাব পৰা নাই মই এতিয়া অলপ পিছত মানে পেট খালী হ'লে খাই দিম তাক নাচি আছে এইয়া পিছফালে তো নাচাবিলাক আপোনালোকে চাওক গাইছ এতিয়া অলপমান এইবিলাক গানা চানা বজাই আছে আৰু আমি গাইছ জুই পুৱাই আছোঁ চাওক খাই কেনে কেনেকুৱা লাগিছে ক একদম মজা হৈছে বঢ়িয়া একদম বঢ়িয়া লাগিছে সকলোৱে মানে জুই পুৱাই কেইটা বাজিলোঁ 5টাই বাজে আৰু 4:55 তো এতিয়া লাহেকৈ 4টাই বাজে চৰি গাইছ 5টা বাজে এতিয়া 4:54 তো লাহেকৈ পোহৰে হ'ব তো আকাশখন চাওক গাইছ ক'লা ক'লা হৈ আছে লাহেকৈ পোহৰ হ'ব গাইছ চাওক গাইছ এতিয়া বাজিল ৰ'বা কেইটা বাজিল চাওক এতিয়া বাজিল 5:17 তো এতিয়া লাইটো মানে পোৱা হোৱা নাই ঠাণ্ডা দিনটো ইমান মানে সোনকালে নোপোৱাই তো এতিয়া চাওক জিলিক মিলিক লাইটৰ কাষত আহিছোঁ দে বক্স বজাব ভাই একদম বজাই আমনি লাগিছিল অলপ পুৱা হ'লে বজাবি দেই অলপ ৰেষ্ট লৈছোঁ পুৱা হ'লে বজাবি মানে চাওক এইটো অলপ পিছত মানে অকণমান পিছতে এইটো জ্বলাবই লাগিব তো কিমান দুখ লাগিব গাইছ কিমান কষ্টকৈ বনাইছিলোঁ এইটো আৰু এতিয়া আৰু জুই লগাই দিব লাগিব তো ইয়াৰ ভিতৰত কেইজনমান মানুহে ঘুমাই আছে তো সিহঁতে দেখাই আছোঁ আপোনাক এইয়া চাওক গাইছ শুই আছে সিহঁতে দিয়ক শুই থাকক দিয়ক আমি নুশুলোঁ আৰু আমি গোটেই ৰাতি তাতে জুই পুৱাই থাকিলোঁ ফাইনেলি হৈ গ'ল চাওক পূৰা একদম পোহৰ আৰু সিহঁতে এতিয়া মানে অলপ নাচি আছে এখন পূৰা পোহৰ হৈ গ'ল আৰু এতিয়া এলেকাৰ অলপ পিছত জ্বলাবই লাগিব তো গাইছ এতিয়া অলপ ভিতৰত বহি আছোঁ বাহিৰত বহুত সময় জুই পোৱালোঁ আৰু এতিয়া প্ৰায় পূৰা পোহৰ হৈ গ'ল এবাৰ দেখাই আছে আপোনালোকে দেখিয়ে আছে আপোনালোকে চাওক পূৰা পোহৰ হৈ গৈছে একদম আৰু ইফালে গাইছ ভেলাঘৰত ইয়াতে ঘুমাই আছে চাওক গাইছ ইয়াতে আছে ঘুমাই আৰু ই মানে কৈছিল ভেলাঘৰ জ্বলাম বুলি চাওক এতিয়ালৈকে গা ধুব যাব লাগে কিন্তু গা ধুব যোৱা নাই আৰু ইতে আৰু খাতৰা ঘুমাই আছে তো চাওক গাইছ যাতে জুই পুৱাই আছে ইফালে চাওক গাইছ বক্স চব খোলা হ'ল চাওক এয়া ৰেডি হৈছে এয়া বিজিত দা আৰু হৰদা ৰেডি হৈছে তো ইফালে এয়া চব যোগাৰ হৈ গ'ল পিঠা চিঠা দিয়া হ'ল আৰু এতিয়া এয়া জ্বলাব আৰু দিয়ক চাওক গাইছ আমাৰ ভেলাঘৰ জ্বলাব ৰেডি হ'ল এয়া হৰদা আৰু বিজিত দা তো এতিয়া জ্বলাব এতিয়া
মাঘৰ বিহু আহিল